গুড মৰ্ণিং দোস্ত। পুৱাই উঠি চফাখনত বহি খিৰিকীৰ পিনে চাই বোলে আপোনালোকক এটা ভিডিঅ' বনাবলৈ লৈছোঁ। আজি মোৰ বাৰ্থডে বুলি গা পা ধুই আহকচোন চাওক, গাটো ধুই লওঁ। ইহঁতে কোনো উঠাই নাই, ইহঁতৰ গামোচাখন দিয়ে মই উঠিলোঁ। ইহঁতৰ গামোচাখনেদি মই কৰোঁ। মোৰ টাৱেলখন বাবুহঁতৰ ৰুমতে আছে। আহক বাৰু মই বাথৰুমত যাওঁ। এইটোৱে দিয়ক বাথৰুম। গা পা ধুই মন্দিৰৰ চাকি দিওঁ। ৰ'ব আপোনালোকে অলপ সময় মই গাটো ধুই লওঁ। গা চা ধুই আহিলোঁ। ৰ'ব কিবাকে একেবাৰে চেম্পু দি মাথা চাথা ধুই দিছোঁ। একদম গাটো বঢ়িয়াকৈ ধুই এতিয়া মন্দিৰৰ চাতিঘৰ জ্বলাই আহকচোন, ভিডিঅ'টো চাওঁ। কিবা এটা কৰিম বুলি ভাবি আছোঁ। ভগৱানক চাতিঘৰ দি ল'লোঁ, ধূপখিনি জ্বলাই ল'লোঁ। এইটোৱে আমাৰ মন্দিৰ দিয়ক। আৰু এতিয়া আমি এটা কেক কাটো বুলি ভাবিছোঁ। চবে কিনি আনি ধুনীয়াকৈ কেকটো কাটে। আমি ঘৰতে এটা বনাই থৈ দিছোঁ, তাকে কাটো আহকচোন। চব কেক কাটে, আমি কুকিজ কাটিম। নহয়, ৰ'জ কাটা বুলি কয় এইটো। আমি এইটো কাটিম আহকচোন। হেপী বাৰ্থডে টু ইউ। মই একলা খাব দিয়ক, আপোনালোকক দিয়া নাই। ইয়াৰ ইহঁতে বাগাত দি আছে, উঠাই নাই। বাদ দিয়ক, ইহঁতে খাব নালাগে। মই একলা খাই আছোঁ। ঘুমাই আছে, বাদ দিয়ক। আমি খাব লাগে। আৰু অলপমান বাৰ্থডে বুলি অলপমান ফুৰিব যাম। ইয়াৰে জেগাখিনি অলপমান কিছুমান দেখুৱাম আহকচোন বাৰু। হেল্ল', আপোনালোকক আজি অলপমান বাহিৰৰ অলপমান ওচৰতে এটা ধুনীয়া জেগা অলপ আছে, তাকে দেখুৱাম বুলি লৈ আহিছোঁ। আহকচোন চাওক বাৰু ভিডিঅ'টো। জেগাখিনি কেনেকুৱা লাগিছে চাওকচোন। পাহাৰৰ ওপৰত একদম টিলা বুলি কয়। অলপমান আহি একেবাৰে ভাগৰ লাগি গৈছে। জেগাখিনি চাওকচোন কি ধুনীয়া। একদমেই ওপৰত মানুহ ফটো উঠি আছে। বহুত ভাগৰ লাগছে দেই। একদম ওপৰত জেগাখিনি বঢ়িয়া ধুনীয়া জেগা। আপোনালোকে চাই যাওকচোন আহক। ইয়াতে আহি বহুত ভাল লাগিছে। আৰু ইমান বতাহ মাৰি আছে ন, একদম উৰাই নিব খোজে একেবাৰে, এনেকুৱা বতাহ মাৰিছে। আৰু ইয়াতে আজি ডেৰ মাহ হৈ গ'ল বৰষুণ মাৰি আছে। আজি কি ভাগ্যত ৰ'দ দিলে ক'ব নোৱাৰোঁ। আজি বহুত ভাল লাগিছে, সেইকাৰণে অলপ ওলাই আহিলোঁ। আৰু এইটোৱে দিয়ক। আৰু জন্মদিন বুলি অলপ এটা সৰু ভিডিঅ' এটা বনাই দিলোঁ। এইটোৱে দিয়ক। আৰু কেনে লাগিছে কমেণ্টত জনাই দিব। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যোনবিলাকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইবটো কৰি দিয়ে। জেগাখিনি চাওকচোন কি মজা। বাৰ্থডে বুলি অলপমান
মাংস আনিছোঁ, গাহৰি মাংস ইয়াতে বনোৱা হ'ল বাৰু, আমি খাম এতিয়া। এয়া চাওক গাহৰি, ইহঁতে খাম বুলি কৈ আছে মোক। এয়া চাওক গাহৰি বনা হৈ গ'ল, আমি খাম এতিয়া বৰ্তমান।